নমস্কাৰ বন্ধু-বান্ধৱীসকল, মোৰ ইউটিউব চেনেলটোলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আপোনালোকৰ স্বাস্থ্য বিভাগৰ ফালৰ পৰা ওলোৱা যি গ্ৰেড 3 আৰু গ্ৰেড 4 পদ আছিলে, সেই পদসমূহৰ আপোনালোকৰ এক্সাম কেতিয়া অনুষ্ঠিত কৰা হ'ব? যিহেতু আপোনালোকে গমে পাইছে, অসমৰ স্বাস্থ্যমন্ত্ৰীয়ে ইতিমধ্যে ঘোষণা কৰিছে যে আপোনালোকৰ এক্সামসমূহ জানুৱাৰী মাহত অনুষ্ঠিত কৰা হ'ব। আৰু আপোনালোকৰ কোনটো এক্সাম আগতে হ'ব আৰু কোনটো এক্সাম আপোনালোকৰ পিছত হ'ব, আজিৰ এই ভিডিঅ'টোত সকলো ডিটেইলত আলোচনা কৰিম। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকৰ স্বাস্থ্য বিভাগত যি গ্ৰেড 3 আৰু গ্ৰেড 4 পদ আছিলে আপোনালোকৰ, সেইসমূহ পদৰে আপোনালোকৰ জানুৱাৰী মাহত আপোনালোকৰ এক্সামসমূহ অনুষ্ঠিত কৰা হ'ব বুলি ইতিমধ্যে অসমৰ স্বাস্থ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে। আৰু জানুৱাৰী মাহৰ কোনটো তাৰিখৰ পৰা আপোনালোকৰ এক্সামসমূহ অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে? আপোনালোকক জনাওঁ যে আপোনালোকৰ 21 নাইবা আপোনালোকৰ 28 জানুৱাৰী তাৰিখে আপোনালোকৰ স্বাস্থ্য বিভাগৰ আপোনালোকৰ এক্সাম অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে। আৰু আপোনালোকৰ কোনটো এক্সাম আগতে হ'ব? আপোনালোকৰ গ্ৰেড 4 পদৰ আপোনালোকৰ এক্সাম আগতে অনুষ্ঠিত কৰা হ'ব। তাৰপিছত আপোনালোকৰ 1-2 সপ্তাহৰ পিছত আপোনালোকৰ যি গ্ৰেড 3 নন টেকনিকেলৰ পদ আছিলে, সেই পদসমূহৰ এক্সাম অনুষ্ঠিত কৰা হ'ব। এইটোৱে আছিলে বন্ধু-বান্ধৱীসকল এটা সৰু সুৰা ইনফৰ্মেশ্যন। যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।